গুড মৰ্নিং বন্ধু বান্ধৱীসকল, জিন্তি লাইফষ্টাইল চেনেলটোৰ পৰা মই জিন্তিয়া আপোনালোকক স্বাগতম জনাইছোঁ। আজি দুপৰীয়াৰ সাজৰ কাৰণে যি ৰেচিপি বনাইছোঁ আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিছোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোৱে চাব। প্ৰথমতে বনাইছোঁ মই দাইলখন। সেয়ে কেৰাহীত মই তেল, পিঁয়াজ আৰু অকণমান বিলাহী দি লৈছোঁ। লগতে হালধি আৰু পৰিমাণ অনুসৰি নিমখো দি ল'ম। এতিয়া মই দাইলখিনি ইয়াতে দি দিম। দাইলখিনি প্ৰথমতে প্ৰেছাৰ কুকাৰত মই সিজাই লৈছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই যাব। এইখিনি ধুনীয়াকৈ লাৰি দিছোঁ। এতিয়া মই ইয়াতে দাইলখিনি বহাই দিম। এতিয়া কুকাৰটো অকণমান পানী দি কিনে ইয়াতে দি দিম। ইয়াতে পৰিমাণ অনুসৰি পানী দি এইখিনি মই অলপ উতলিবলৈ দিম। দাইলকণ নহ'লে সকলো যেন আধৰুৱা হৈ ৰয়, নহয়নে? এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া বলক নেক্সট ৰেচিপিলৈ। এতিয়া মই তেল গৰম হোৱাৰ পিছত পটলখিনি ফ্ৰাই কৰি ল'ম। পটলখিনিত মই নিমখ আৰু হালধি আগতীয়াকৈ সানি লৈছোঁ। এতিয়া এটা টুকুৰা মই ইয়াতে তেলতে দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে ফ্ৰাই হ'বলৈ দিম। কোনে কোনে বাৰু পটল ফ্ৰাই ভাল পায়? মই পিছে বহুত ভাল পাওঁ। সেয়ে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। দেখিছেনে? এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া এইখিনি মই এখন প্লেটত উঠাই ল'ম। এইখিনিতো প্ৰায় হৈ গ'ল। এতিয়া বলক নেক্সট ৰেচিপিলৈ। এতিয়া মই ইয়াতে এখন মিক্স তৰকাৰী বনাম। ইয়াতে সকলোবোৰ দিছোঁ। বিলাহী, স্কোৱাছ, আলু, জিকা সকলোবোৰ দি এখন মিক্স তৰকাৰী বনাম আৰু এইখিনিও হৈ গ'ল। ৰ'ব কলৈকো নাযাব, আৰু এখন ৰেচিপি চাবলৈ আছেই। এয়া মই ভাজিবলৈ লৈছোঁ ৰঙা মৰিচা শাক। শাক তেজৰ কাৰণে খুবেই প্ৰয়োজন, নহয়নে? সেইকাৰণে আমি কেঁচা সেউজীয়া শাক বা যিকোনো প্ৰকাৰৰ শাক আমি খাব লাগে। এয়া মই এইখিনি ভালদৰে প্ৰথমতে বহাই লৈছোঁ। শেষলৈ চাবচোন এইখিনি অলপমান হৈ যাব। এতিয়া ইয়াতে মই নিমখখিনি দি নলওঁ, কাৰণ নিমখটোৰ পৰিমাণ গম নাপাওঁ ন। অলপ কম হোৱাৰ পাছত ইয়াতে নিমখটো দি ল'ম। এতিয়া ইয়াত অকণমান হালধি দি লৈছোঁ। আৰু এইখিনি ভালদৰে ঢাকনি দি দিম, যাতে ভালদৰে সিজি যায়। এয়া দেখিবলৈ পাইছেনে কিমান অলপমান হৈ গৈছে। এতিয়া মই ইয়াতে নিমখ দি ল'লোঁ দেই। আৰু মোৰ শাক ভাজিখিনিও ৰেডি হৈ গ'ল। এতিয়া মই মাংস বনাম। এয়া মাংস লৈছোঁ, লগতে মা মছলাখিনিও লৈছোঁ ইয়াৰ লগতে। আৰু কেৰাহীখনত তেল গৰম হ'বলৈ দিছোঁ। আৰু ইয়াতে গোটেইখিনি মছলা বিলাহীয়ে দি লৈ নিমখ হালধিখিনিও মই পৰিমাণ অনুসৰি ইয়াতে দি লৈছোঁ। এতিয়া এইখিনি ভালদৰে সিজিবলৈ দিম।
এইখিনি আকৌ এবাৰ লাৰি দিছোঁ। এইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া মই ইয়াতে মাংসখিনি দি লওঁ। আৰু এইখিনি ভালদৰে লাৰি দিব লাগিব। মছলাখিনিৰ লগত এইখিনি ভালদৰে মিক্স হৈ গ'ল। এতিয়া মই ইয়াতে আলুখিনি দি লৈছোঁ। আলুখিনি আগতে ফ্ৰাই কৰি লোৱা নাই পিছে, কাৰণ মই সৰু সৰুকৈ আলুখিনি দিছোঁ। মাংসৰ লগতে এইখিনি ধুনীয়াকৈ সিজি যাব। এইখিনি আকৌ এবাৰ লাৰি দিছোঁ ধুনীয়াকৈ। আকৌ ঢাকনি দি থৈ দিম। এয়া আধা আধা সিজিছে প্ৰায়, আৰু অলপ টাইমৰ কাৰণে এইখিনি ৰাখি দিম। ফাইনেলি মই আপোনালোকক ধুনীয়াকৈ সজাই দেখালোঁ আজি দুপৰীয়াৰ সাজত মই কি কি বনালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব।